সুপ্ৰভাত বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 5টা বাজিছে। ৰাতিপুৱা বহুত যে ঠাণ্ডা। এতিয়া 6টা বাজি মানে 6:30 হ'লগৈ মোৰ অলপ দেৰিয়ে হ'ল বাৰু। মোৰ লগৰবোৰ বোলে ৰৈ আছে স্কুলত। পাই গ'লোহি বাছত। আমি এতিয়া গৈ আছোঁ শিৱসাগৰৰ পৰা দিয়া ঢলামুখলৈ। মোৰ লগত এয়া গগৈ। পাই গ'লোহি এতিয়া। বতৰটো ভালেই বাৰু, ঠাণ্ডা ঠাণ্ডা গৰম গৰম দুইটা অনুভৱ হৈছে। আৰু অলপ দূৰ গ'লেই আমি পামগৈ। পাই গ'লোহি জীয়া ঢলামুখ। আপোনালোকে চাই থাকক, জীয়া ঢলামুখত কি আছে দেখাই যাম। আহিব ভালেই লাগিছে, ইমানটা বেয়া নাই লগা। গগৈ আৰু মই একেলগে ঘূৰি ফুৰিছোঁ এতিয়া। ফটো মাৰিবলৈ একদম জেগা বিচাৰি ফুৰিছোঁ, মানে ধুনীয়াকৈ পাহাৰ চাহাৰ উঠাকৈ মানে ফটো মাৰিব লাগে ন। ফটো মাৰিবলৈ তাকে জেগা বিচাৰি ফুৰিছোঁ। এতিয়া ফটোও দেখুৱাম বাৰু, ব'লক এতিয়া ফটো মাৰিবলৈ জেগাডোখৰ বিচাৰি লওঁগৈ। ফটো এডোখৰতে মাৰিব লাগিব এতিয়া দুকপিমান। এতিয়া আমাৰ ফটো মাৰিও হৈ গ'ল। আপোনালোকক এতিয়া মই ফটো কপি দেখুৱাইছোঁ বাৰু।
পষ্ট দিব জানিছোঁ নে ক'ব আকৌ দেই কমেণ্টত। লগৰবোৰৰ লগত এনেদৰে আহি বহুত ভাল লাগিল, কিন্তু বহুত মিছো কৰিম। ইমান ভাল লগা অনুভৱ এটা কৈ যে ঘূৰাই নাপাওঁ সেইবোৰ।